ৰাস্তা কিন্তু মজা আছে এতিয়া আগফালৰ ভিউ কিন্তু ধুনীয়া লাগিছে আজি ৰাতিপুৱা বৰষুণ দিছিলে অথনি মানে মই আহোঁতে বৰষুণ দি আছিলে সেইকাৰণে মই ভিডিঅ' বনোৱা নাই এতিয়া আছোঁ মই মেণ্টেল হস্পিটেলৰ ওচৰত ইয়াতে ৰাইড এটা লৈ আহিছিলোঁ ইয়াৰ পৰা মই ল'ম ৰাইট চাইডে এইফালে দিয়ে যাওঁ আগফালে মাৰ্কেট আছে তাতে অলপমান ভিৰ হ'ব এতিয়া সেইকাৰণে সেইটো চাইডে নাযাওঁ অথনি আহোঁতে সেইফালে দিয়ে আহিছিলোঁ বৰষুণ আকৌ দিব নেকি পূৰা ক'লা হৈ আছে এতিয়া যাওঁ মই টাউন ফালে ইয়াতে অলপ টাইম ৰখিলোঁ ৰাইড অহা নাই এতিয়া বৰষুণ দিলে বাৰু কেমেৰাটো আকৌ খুলিব লাগিব মই মানে আগবেলা ওলাইছিলোঁ কিন্তু বৰষুণ দিলে সেইকাৰণে নাহিলোঁ আৰু তো তাৰপিছত অলপ বৰষুণ ৰখাৰ পিছত ওলাই আহিছিলোঁ কিন্তু ভিডিঅ' বনোৱা নাই আহি পেলাই দুইটা ৰাইড মাৰিলোঁ মই গৈ আছোঁ টাউন ফালে আগফালে গৈ পেলাই অলপ টাইম ৰখিম গণেশগুৰি চাৰিআলি নহ'লে চিভিল ফালে ক'ৰবাত গৈ ৰখিম আৰু চিভিলৰ ওচৰত এতিয়া মই গণেশগুৰি চাৰিআলিত পাইছোঁ নেপালীপট্টি ফালে দি আহিছোঁ ইয়াৰ পৰা মই ল'ম ৰাইট চাইডেহে চিভিল ফালে যাম অলপমান আগফালে গৈ পেলাই ৰখিম প্ৰথমে ইয়াৰে পৰা ৰাইড এটা লৈ গৈছিলোঁ বৰষুণ দিব নেকি আকৌ পূৰা ক'লা হৈ গৈছে আগফালে গৈ অলপ টাইম ৰখিম বাইকত তেলো নাই তেল ভৰাব লাগিব চিভিল নহ'লে মহাভৈৰৱ ফালে যাওঁ নেকি মহাভৈৰৱ মন্দিৰৰ ওচৰতে যাওঁ নেকি চাওঁচোন ইয়াতে ৰখিম অলপ টাইম তাৰপিছত দেখা যাব মানে ৰাইট চাইডে যাওঁ নৰখোঁ ইয়াতে বৰষুণ দিব নিচিনা লাগিছে মহাভৈৰৱ মন্দিৰৰ ওচৰত গৈ পেলাই ৰখিম এতিয়া পাই গৈছোঁ মন্দিৰৰ ওচৰত মন্দিৰত বাৰু আছে অলপ চলপ ভিৰ এতিয়া ইয়াতে ৰখিম বুলি ভাবিছিলোঁ কিন্তু নৰখোঁ বহুত ভিৰ এনেকৈ ভিৰত ৰখিলে মজা নালাগে সেইকাৰণে এতিয়া আগফালে যাওঁ আগফালে কলেজীয়া ফিল্ডৰ ফালে যাওঁ নেকি অলপ টাইম তাতে গৈ পেলাই ৰখিম এতিয়া বাইকত তেল নাই তেলো ভৰাব লাগিব তাতে গৈ অলপ টাইম ৰখি চাম ৰাইড আহিলে ঠিকেই আছে নহ'লে ত্ৰিবেণী ফালে গৈ পেলাই তেলটো ভৰাই ল'ম ৰাইড এটা আহিছিলে বসন্তিপুৰৰ পৰা কিন্তু ড্ৰপ লোকেশ্যন ওচৰত আছিলে সেইকাৰণে নল'লোঁ সেইটো তাত গৈ ৰখিম কিন্তু বৰষুণ দিলে হ'ল আৰু গৰৈমাৰী যোৱা দিনা পূৰা বৰষুণত তিতিছোঁ সেইদিনা ফাৰ্ষ্ট লং ৰাইড পাইছোঁ গৰৈমাৰীলৈকে কিমান 13.7 কিলোমিটাৰ আছিলে মই ভাবিছিলোঁ মহাভৈৰৱ মন্দিৰৰ ওচৰত ৰখিম বুলি কিন্তু বহুত ভিৰ আছে ৰাইড নাহিলে ত্ৰিবেণী ফালে যাম ত্ৰিবেণী নহ'লে ভৰ্তক ফালে কোনোবা ফালে যাম আৰু ইয়াতে ৰখোঁ এতিয়া অলপ টাইম ইয়াতে ৰখি আছিলোঁ এতিয়া ৰাইড এটা আহিছে ইয়াৰ পৰা পিক আপ লোকেশ্যন আছে 900 মিটাৰ গৈ পেলাই পিক আপ কৰোঁ এতিয়া 900 মিটাৰ আছে বাৰু বেছি দূৰ নাই এতিয়া গৈ পেলাই পিক আপ কৰোঁ অথনিও এটা আহিছিলে ঘৰৰ পৰা চুবুৰীৰ পৰা কিন্তু ড্ৰপ লোকেশ্যন ওচৰত আছিলে সেইকাৰণে সেইটো নল'লোঁ এতিয়া এইটো আহিছে এইটো ঘৰৰ পৰা চুবুৰীৰ পৰাই আহিছে বৰষুণ দিছে বৰষুণ দিয়া ষ্টাৰ্ট হৈছে এতিয়া আকৌ অকণ জোৰত দিলে কেমেৰাটো খুলি দিম এতিয়া অলপ চলপ দিছে আৰু লোকেশ্যনতো পালোঁৱে ইয়াৰে পৰা ফোন কৰোঁ আজি হেলমেটটো বেগত ভৰাই আনিছোঁ হেলমেটটো ওলাই লওঁ ফাৰ্ষ্টত নহ'লে পূৰা বোকা লাগি যায় হেলমেটত এইটোত আছে গোপ্ৰ বেটাৰী বহা কোনখিনিতে যাবা কোনখিনিতে নামিবা অথনি ইয়াৰে পৰা গৈছিলোঁ আকৌ ইয়াতে আহিছোঁ গণেশগুৰি চাৰিআলি এইটো ৰাইড কমপ্লিট হৈ গ'ল হেলমেটটো আকৌ বেগত ভৰাওঁ হাতত লৈ থাকিলে অসুবিধা লাগে আৰু পিছফালে লগালে এতিয়া বৰষুণ দি আছে পূৰা বোকা লাগি যায় সেইকাৰণে ইয়াতে ৰখিলোঁ অলপ টাইম এটা ৰাইড অহা নাই এতিয়া মই যাম ত্ৰিবেণী বাইকত তেল নাই ফাৰ্ষ্টত তেল ভৰাওঁ ফাৰ্ষ্টত তেল ভৰাই লওঁ তাৰপিছত দেখা যাব আৰু আজি বাৰু ৰাস্তা ইমান ভিৰ নাই ভিৰ কমেই আছে বেলেগ দিনতকৈ ইয়াতো পেট্ৰল পাম্প আছে কিন্তু মই ইয়াত নভৰাওঁ ত্ৰিবেণীতে যাম মই যাম সেইটো চাইডে
তেল ভৰোৱা হৈ গ'ল। এতিয়া ওলাম ইয়াৰ পৰা, আগফালে গৈ ৰখিম অলপ টাইম। আগফালে বাৰু লাল বতি জ্বলি আছে। জয়মতী পথাৰ ফালে গৈ ৰখিম অলপ টাইম। যাব দিছে এতিয়া ৰাইড মাৰিব মন যোৱা নাই, সেইকাৰণে যাওঁ। এতিয়ালৈকে অফলাইন হোৱা নাই, ইয়াৰে পৰা এতিয়া অফলাইন হৈ যাওঁ, তাৰপিছত যাওঁ। আৰু গাড়ী দেখোন ক'ত ফচাই দিছে, যাব পাৰিম না? মই এইফালেদি যাব পাৰিম আৰামত। ওলাই গৈছোঁ, কেনেকুৱা ভিৰ লাগি গৈছে ইয়াতে। আজি হ'ল নেক্সট ডে। এতিয়া আকৌ ওলাইছোঁ। অলপমান আগলৈকে বৰষুণ দি আছিলে, এতিয়া ৰখিছে, কিন্তু এতিয়া আকৌ বৰষুণ দিওঁ হৈছে। তো চাওঁচোন আগফালে গৈ পেলাই কি হয়। ৰাইড এটা আহিছে, পিক আপ লোকেশ্যন আছে ইয়াৰ পৰা 700 মিটাৰ, 2 মিনিট দেখাই আছে। গৈ পেলাই পিক আপ কৰোঁ। এতিয়া পাইছোঁ এতিয়া পিক আপ লোকেশ্যনত, ইয়াৰ পৰা আছে 130 মিটাৰ। ইয়াৰে পৰা ফোন কৰোঁ। মিছন চাৰিআলিত আহিছোঁ। এতিয়া এইখিনিতে আছে ড্ৰপ লোকেশ্যন। ৰাস্তা কিন্তু মজা আছে। এতিয়া পানী এইখিনিতে নামিব। এইটো ৰাইড কমপ্লিট হৈ গ'ল। মই এতিয়া আহিছোঁ মিছন চাৰিআলি, পাৰ্বতী নগৰৰ পৰা মিছন চাৰিআলি, নেফা অফিচৰ পৰা। এইটো হৈ গ'ল কমপ্লিট। এতিয়া যাওঁ আগফালে, ইয়াতো নৰখোৱে বোকাত। কেনেকুৱা পানী জমা হৈছে ইয়াতে। আগফালেওতো পূৰা জামে লাগি আছে। কোনাই মোনাই সোমাই দিওঁ নেকি এইফালেদি, চাইডেদি যাওঁচোন, ক'লৈকে যাব পাৰিম। গৈ আছোঁ, হৈ গ'ল, ৰখিবলগীয়া নহ'লে, পাৰ হ'লোঁ। আৰু ইয়াতে আছে টমটম গ'লে মই যাব পাৰিম। অ'কে, এতিয়া যাওঁ আগফালে, আগত গৈ ৰখিম অলপমান। ইয়াততো ৰখিব পৰা জেগা নাই, যি বোকা। ইয়াতে ৰখোঁ। এতিয়া ইয়াতে ৰখিলোঁ অলপ টাইম, এতিয়া ৰাইড হোৱা নাই। এতিয়া যাওঁ আগফালে মানে এতিয়া বৰতকৰ ওচৰত যাম, তাতে গৈ পেলাই ৰখিম অলপ টাইম। আজি ৰাস্তা কেনেকুৱা ভিৰ আছে ইয়াতে। মিছন চাৰিআলিতো লম্বা লাইন লাগি আছে। এতিয়া মই মাজগাঁও ফালে আহিছোঁ, অলপমান আগত গৈ পেলাই ৰখিম। আৰু এটা ৰাইড আহিছে, এতিয়া গৈ পিক আপ কৰোঁ। ইয়াৰ পৰা 2.1 কিলোমিটাৰ আছে পিক আপ লোকেশ্যন, 5 মিনিট দেখাইছে। এইটো যাব লাগে মই এতিয়া ধননগৰ ফালে। এতিয়া পাইছোঁ মই ধননগৰত, এইখিনিতে কৰিব পৰা আছে। অলপমান আগত ইয়াৰে পৰা আছে, ফোন কৰোঁ ইয়াৰে পৰা। লোকেশ্যন আছে এইখিনিতে। এতিয়া পেট্ৰল পাম্পৰ সন্মুখত মাতিছে, ধননগৰ পেট্ৰল পাম্পৰ সন্মুখত। এতিয়া যাওঁ তাতে। 2390। এইটো ৰাইডো কমপ্লিট হৈ গ'ল। মই আহিছোঁ ধননগৰৰ পৰা ডেকাৰগাঁও ওচৰত, 5.2 কিলোমিটাৰ আহিছোঁ। এইটো হৈ গ'ল। এতিয়া মই যাওঁ আগফালে যাওঁ নেকি অলপ টাইম। প্ৰথমে আহোঁতে ইয়াত কমচে কম 10 মিনিটমান ফচিছোঁ জামত। এতিয়া আকৌ কি হয় চাওঁচোন। পূৰা বোকা পানী হৈ আছে ইয়াতে ৰাস্তাত। এতিয়া ফচিলোঁ আকৌ ইয়াত। এতিয়া বাৰু বেছি টাইম ৰখিবলগীয়া নহ'লে, কোনাই মোনাই সোমাই দিওঁ। প্ৰথমে আহোঁতে কিন্তু বহুত টাইম ৰখিলোঁ। এই ৰাস্তাৰ অৱস্থা পূৰা বোকা। এটা শেষ হোৱাৰ লগে লগে আৰু এটা আহিলে মজা লাগিলে তেতিয়া মাৰি পেলাই, কিন্তু তেনেকুৱা নাহে। আহিলে একেবাৰে আহিয়ে থাকে, নাহিলে একেবাৰে নাই। আৰু আজি 2টা ৰাইড পাইছোঁ, 2টাই মিছন চাৰিআলিৰ। এটা বাৰু অলপমান আগত ডেকাৰগাঁও ওচৰত। এতিয়া এইটো ৰাস্তাও বহুত বেয়া হৈ গৈছে, মিছন চাৰিআলিৰ পৰা টাউন ফালে যোৱা ৰাস্তাটো মাজে মাজে কিছুমান জেগাত বহুত বেয়া হৈছে। প্ৰথমে ৰ'দ দিয়া নিচিনা হৈছিলে, এতিয়া আকৌ বৰষুণ দিওঁ হৈ আছে। কি হয় আৰু
এতিয়াতো নিদিয়ে নেকি, বৰষুণ দিলে পিছত দিব পাৰে। এনেকুৱা বতৰো ঠিকেই আছে, কিন্তু এনেকুৱা বতৰতো পূৰা গৰম লাগে। অথনি কণ্টিনিউ আহি আছিলে ৰাইড, এতিয়া নাই, ইমান টাইম হ'ল। এতিয়া মই টাউন ফালে যাওঁ নেকি একপাক। এতিয়া আকৌ মাজগাঁও ফালে আহিছোঁ, এইফালে দিয়ে টাউন ফালে যাম, মহাভৈৰৱ মন্দিৰ হৈ পেলাই। বতৰ ভাল হৈছে এতিয়া, এনেকুৱা বতৰত কিন্তু হাই ৰোডত বাইক চলাই ভাল লাগে। যেতিয়াৰ পৰা ৰেপিডো মাৰি আছোঁ তেতিয়াৰ পৰা ক'তো যোৱা নাই আৰু, নহ'লে মাজে মাজে কোনোবা ফালে গৈছিলোঁ ফুৰিবলৈ, কিন্তু ৰেপিডো মাৰাৰ পৰা ক'তো যোৱাই হোৱা নাই। এটা ৰাইড আহিছে, পিক আপ লোকেশ্যন আছে 1.4 কিলোমিটাৰ, ড্ৰপ লোকেশ্যন আছে 800 মিটাৰ, এইটো লৈ লাভ নাই। এতিয়া কলেজীয়া ফিল্ডৰ ওচৰত পাইছোঁ, ইয়াতে অলপ টাইম ৰখিম, তাৰপিছত টাউন ফালে যাম। আৰু এটা ৰাইড আহিছে ৰেপিডত, তো মই এতিয়া গৈ আছোঁ পিক আপ কৰিবলৈ। ইয়াৰ পৰা 1.1 কিলোমিটাৰ আছে। এতিয়া গৈ পেলাই পিক আপ কৰোঁ। কাষ্টমাৰে ফোন কৰিছিল বাৰু, লোকেশ্যনত পাইছোঁ এতিয়া। এতিয়া আহিছোঁ গণেশ ঘাটত, এইটো ৰাইডো কমপ্লিট হৈ গ'ল। ইয়াতে অলপ টাইম ৰখিলোঁ, এতিয়া ওলাওঁ ইয়াৰ পৰা। এতিয়া আহিছোঁ STCৰ ওচৰত, ইয়াতে অলপ টাইম ৰখি চাম ৰাইড আহে নে নাহে। এতিয়া টাইম কেইটা হ'ল, 4টা বাজিবই হ'ল, 3:43 হৈছে টাইম। ইয়াৰে পৰা এতিয়া এটা আহিছে, মহাভৈৰৱ মন্দিৰ ফালে যাব চাগে, ওচৰতে আছে ইয়াৰ পৰা 450 মিটাৰ, ওচৰতে আছে বাৰু এইটো। ইয়াৰ পৰা আৰু 130 মিটাৰ গৈ পিক আপ কৰোঁ, এইটো যাব মহাভৈৰৱ মন্দিৰ ফালে। কোনখিনিতে যাব মহাভৈৰৱ? এইটো ৰাইডো কমপ্লিট হৈ গ'ল। মই এতিয়া আহিছোঁ মহাভৈৰৱ মন্দিৰৰ ওচৰত। এতিয়া আগফালে গৈ ৰখিম, নহ'লে কলেজীয়া ফিল্ডৰ ফালে যাম। এতিয়া মই মাজগাঁও ফালে আহিছিলোঁ, ইয়াতে বহুত টাইম ৰখিলোঁ। কেইটামান ৰাইড আহিছে, কিন্তু পিক আপ লোকেশ্যন বেছি দূৰত আছে, সেইকাৰণে একচেপ্ট কৰা নাই। এতিয়া যাওঁ, মই এইফালে দিয়ে যাওঁ, ভিতৰ চাইডেদি। এইফালে ৰাস্তা ভিৰ আছে, এইফালে আৰামত গৈ থাকিম। এতিয়া যাওঁ আৰু। এতিয়া বতৰটো আকৌ বৰষুণ দিওঁ দিওঁ হৈ আছে, পিছত বৰষুণ দিব চাগে ৰাতি। সেইফালেদি এতিয়া মেইন ৰোড ওলালোঁ, বৰষুণো দিয়া ষ্টাৰ্ট হৈছে এতিয়া। ইয়াৰ পৰা মই ল'ম ৰাইট চাইডে।